Ruby na, ক'ত যাবি? বেলেগ হিৰো চল হিৰোইন দে এইকেইটা ৰুম মই দেখাম বুলি কৈছিলোঁ যে এইটো প্ৰথম ৰুমটো য'ত এখন বিচনা তাৰপাছত এখন চফা আছে এখন ডাইনিং টিভি ফ্ৰিজ টেবুল এনেকুৱা আৰু তাৰ লগতে এইটো বাথৰুমটো ভালেই বেয়া নহয় আন্ধাৰ হৈ আছে ভালেই বেয়া নহয় গোটেইখিনি আছে সুবিধা তাৰপাছত এইটো প্ৰথম ৰুমটোৰ একদম চাইড লাগি আছে ইফালে সোমাই আহিব পাৰে এইটো কিটচেন আমাৰে বস্তুবিলাক অকণমান চেডেলি ভেডেলি হৈ আছে আৰু গোটেইখিনি আছে আৰু ইয়াৰ পৰা অকণমানিকৈ বাহিৰৰ পৰিৱেশটো দেখা পায় খুব ধুনীয়া আৰু চব মানে বাচ্ছাবিলাকে খেলি আছে যে অলপ হুলস্থুল হৈ আছে বাৰু তথাপিও এই অকণমানিকৈ এটা স্পেচ আছে সেইখিনি তাৰপাছত এইফালৰ পৰা ওলাই আহি এইফালে এটা সেইটো বিচনাটো সেইটো গডৰেজ এখন ড্ৰেছিং আইনাখন আছে আৰু এইফালে এ চি বঢ়িয়াকৈ আছে ধুনীয়া এতিয়া বজাৰৰ কাৰণে বুলি আমি ওলাই আহিলোঁ আৰু আমি যোনখিনি জেগাত গৈ আছোঁ সেইখিনিক 12 কিলো বুলি কয় মানে উমৰাংচু 12 কিলো আৰু দাদাই কৈছিলে যে বজাৰখন সৰু এনেকুৱা তেনেকুৱা কিন্তু আমি আহি দেখিলোঁ যে নাই বজাৰখন ভালেই ডাঙৰে আছে আৰু চব মানে ফ্ৰেছ বস্তু পোৱা যায় আৰু এইটো হেনো নহৰু ডাইৰেক্ট ভাজি খায় তাৰপাছতে কাষতে এখন মীনা বজাৰো আছিল তালৈকেও আমি এবাৰ মানে চাব আহিলোঁ আৰু তাতে কিবা কিবি গেমৰ হেৰিবিলাক আছিলে খেলিলোঁ বিৰাট ভাল লাগিলে মই এটাও নাপালোঁ কিন্তু আমাৰ দাদাই কিবা এটা পালে চাবচোন দেই আহিলোঁ 12 কিলো এইখিনি 12 কিলো বুলি কয় মই অলপ চলপকৈ দেখুৱালোঁ ক্লিপ নালাগে আৰু সৰুকৈ এটা মাৰ্ট এখন গ'লোঁ নহয় এইটা দিলোঁ কিউট ন কেণ্ডি আৰু মই এনেকুৱা বস্তুবিলাক খাই মই ভাল পাওঁ এতিয়া কি খাওঁ দেখাম বাৰু কি অৰ্ডাৰ দিছা ক আহিলে দেখুৱাব আৰু আজিকালি মানে মোতকৈহে বেছি মানে এক্সপাৰ্ট এইবিলাক ছাছপেন্স ৰখাত আৰে এইটো বহুত টেষ্টি হয় আৰু মজা ভাল লাগিছে জেগাখিনি মানে গুৱাহাটীত নাই যেন ফিল হোৱা নাই মানে এইটো এটা আলুৰ চপৰ হেৰি নিচিনা ইমান টেষ্টি খাবৰ কাৰণে বিৰাট টেষ্টি পিছে মোৰ কাৰণে অনলি এনাৰ্জিটো কালাৰটো এনাৰ্জি আমাৰ খানা আহি গ'ল এইটো কি আছিল ফাৰ্ষ্ট এইটো চিকেন নাগেটছ অ'কে এইটো উইংছ হয় আৰু এইটো জানে আৰু ফ্ৰাইছ বঢ়িয়া चिकन रोल लोगे मजा चिकन रोल तो होगा चिकन रोल और बिरयानी एक साथ में पापा खाई सकते हैं बहुत धुनिया क्रांची হৈছে বস্তুটো বেস্ট লাগে খাই উইংছটো কেনেকুৱা মজা ফ্লেভাৰটো ধুনীয়াকৈ আহিছে খাই বৈ ল'লোঁ এতিয়া ৰুম যাওঁগৈ আকৌ মাকৰ কাৰণে এইটো স্পেচিয়েলি কি ৰসমলাই কেনেকুৱা লাগিছে খাই বা মই খাই চোৱা নাই বাৰু টেষ্টি হ'ব চাগে পূৰা কাটৰি এনেকুৱা দিছে ভাল লাগিছে তেতিয়া যে আনিছিলোঁ মাৰ্টৰ পৰা এনেকুৱা ধৰণৰ কিবা ষ্টিকত থকা কেণ্ডি খায়ে আছোঁ ইমান টেষ্টি লাগিছে অকণমান মানে মাৰ্চমেলৰ নিচিনা লাগিছে খাই মজা মানে আহাৰ পৰা মই খাই আছোঁ ভিডিঅ'টো থোৱাৰ লগে লগে দাদাই এইটো দলিমাত দিছে আৰু এইটো কিবা উইংকিং কাও
এয়া ৰাতিৰ পৰিৱেশ কলনীৰ খুবেই ধুনীয়া আৰু ৰাতি বেছি ভাল লাগে মানে। আৰু এতিয়া আমি অকণমান ওলাই আহিছোঁ খোজকাঢ়িবৰ কাৰণে, চাওঁ বোলো কলনীটো কেনেকুৱা কি। ওচৰতে সৰুকৈ অকণমান বহা মানে পাৰ্কৰ নিচিনাকৈ আছে আৰু লাইটিং চাইটিং কৰা আছে। বিৰাটেই ধুনীয়া লাগিছে মানে জেগাখিনি, আৰু চাৰিওফালে ইমান ঠাণ্ডা ঠাণ্ডা, অকণমান শান্ত জেগাখিনি, বেছি হুলস্থুল নাই, বিৰাট ভাল লাগিছে। অকণমান বাহিৰত আহিছোঁ, এটা সৰুকৈ মানে চিলড্ৰেন পাৰ্ক এখন আছে, ইমান ভাল লাগিছে মানে জেগাখিনি, বিৰাট ভাল লাগিছে। এতিয়া যদি কনষ্ট্ৰাকশ্যনবিলাক হৈ আছে যদিও মানে খিটিং খাটাং চাৰিওফালে আৱাজ হৈছে যদি কিবা এটাতো ভাল লাগিছে আৰু লাইক মানে গোটেইখিনি জানে আৰু কলনীৰ কথা কেনেকুৱা কি হয়। আৰু চাওঁ ৰাতিটো দেখুৱালোঁ বাৰু অলপ চলপকৈ, দিনত কালি যদি মিলাব পাৰোঁ দিনত এবাৰ কেম্পাছটো সৰুকৈ অকণমানকৈ ক্লিপ এটা দিম। বাকী ইয়াতে এটা এইটো নামটো মই মানে ভাই সুধি কিনে কৈ আছোঁ, দেখিছেনে? গটল সেইটো মানে কি দাদা সেইটো কি আছিল? এইটো ফ্ৰী হিটাৰ। অঁ ফ্ৰী হিটাৰ, আচ্ছা মই ফ্ৰী হিটাৰ ভাবি আছোঁ। ফ্ৰী হিটাৰ এইটো 24 hours চালোঁ মেচিন। দাদাই কৈছে, মই কৈছোঁ এইটো 24 hours হেৰি হৈ থাকে নেকি, মানে চলি থাকে নেকি? অঁ চলি থাকে বোলে, এইটো যেতিয়া বোলে বন্ধ হয় তেতিয়াহে বোলে চবৰে কাম বাঢ়ে, মানে এইটো এনি টাইম চলি থাকিলে চবৰে নিশ্চিন্ত মানে থাকে আৰু এনেকুৱা। ধুনীয়া লাগিছে। এতিয়া মই অকণমান ঝুলনা জ্বলি আছোঁ ৰাতি, আৰু ইয়াতে নকৰ মানে দাদাই বিৰাট ভয় খুৱাই দিছে, সেইটো দেখাম বাৰু। ভয় খুৱাই থৈছে এখন কিবা দেখাম বাৰু মই, যদি বেছি ভয় নোখোৱাই। নাযাওঁ এইখন দাদাই কাহিনীটো মই পিছত কৈ আছোঁ, মানে এইখন বোলে ৰাতি নিজে নিজে চলি থাকে, এইখন বাছ বোলে ৰাতি নিজে নিজে চলি থাকে। দাদাই মোক ভয় খুৱাই থৈ দিছে, তথাপিও লৈ থৈ দিছোঁ। ওলাই আহিছিলোঁ যে, এতিয়া যাই আছোঁ আকৌ ৰুমলৈকে। নেমু আনিলোঁ, আৰু আমি যোনখন দোকানৰ পৰা নেমু আনিছোঁ তাতে মানে দাদাৰে চিনাকি হয় আৰু অলপমান, মোক মানে আণ্টিটোৱে চকলেটো দি দিলে মৰমতে, ভাল লাগিল। তাৰপাছত ইফালে আনাৰস আৰু তৰমুজ। আনাৰসটো জানে আৰু ইয়াত বহুত ভাল আনাৰস পায় বুলি। তাৰপিছত তৰমুজ এটা। এতিয়া আপুনি মই কৈছিলোঁ শেষ কৰিম বুলি ভিডিঅ'টো, বাট ওলাই অহাৰ প্লেন নাছিল মানে, সেইকাৰণে আৰু অলপমান হেৰি হ'ল। এতিয়া যায় আৰু ভাত চাত খাই ভিডিঅ'টো এণ্ড কৰিম আৰু। লাইন টুৰ কলনী এইখিনি, অকল এইটো লাইন টুৰ কলনী। আমি তেতিয়া পাৰ্কত থকাখিনি লাইন 1ৰ আছিলে। বঢ়িয়া লাগে মানে, বাহিৰত কিবা মানে বেলেগ জেগাত থকা যেন লাগে এইখিনি জেগা। দিনত দেখাম বাৰু এবাৰ। আমি ভাত পানী খাই চব আজৰি হ'লোঁ, এতিয়া শু আৰু। আজিৰ দিনটোৰ এইখিনিয়ে আছিলে, জাৰ্ণি কৰি মেলি ৰুম অহালৈকে এটা সৰুকৈ ব্লগ গ'ল। সৰু নহয় চাগে, ব্লগেই হ'ব নাজানো আৰু, যা হওক। আজিৰ ব্লগটো ইমানেই আছিলে, তেন্তে নেক্সট আকৌ কালি ধুনীয়া ধুনীয়া জেগা দেখুৱাম। ইয়াতে কেইটামান জেগা আছে, সেইটো ব্লগ আহিব, সেইটোৱে আহিব বাছ। চাই থাকিব তেন্তে। আজিলৈ ইমানেই আছিলে, বাই।